ছাৰ আপুনি যিহেতু অসমীয়া কথাছবি শিল্পক এক নতুন গতি দি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিচিত হৈ পৰিছে আৰু অনেক আপুনি কথাছবি নিৰ্মাণ কৰিলে। এতিয়া শেহতীয়াকৈ আপোনাৰ হাতত কিবা কথাছবি আছে নেকি? এতিয়া মই ছবি এখন কৰি আছোঁ অসমীয়াই, নাম হৈছে হেৰুৱা চন্দ্ৰ। এইটো বিশেষকৈ মানে যেনেকৈ মই যিটো পৰ্যবেক্ষণ কৰোঁ মই অসমীয়া সমাজখন, আৰু কেতিয়াবা এতিয়া অনুভৱ হয় বহুতবিলাক খামখেয়ালি হৈছে আৰু প্ৰায় মানে এইটো দেখা গৈছে পৰিয়ালবিলাক ভাগি গৈছে এই নতুন ধাৰাটোত। গতিকে সেইটো অনুভৱ লৈ ছবিখন কৰিছোঁ যে পৰিয়ালৰ কিমান গুৰুত্ব এটা পৰিয়াল, সেইটো এটা অনুভৱ লৈ ছবিখন কৰিছোঁ। চাওঁ ৰাইজে কি কৰে। আপোনাৰ যিটো কাহিনী, সেই কাহিনীটো কোনোবা লেখক বা সাহিত্যিকৰ এনেকুৱা গল্পৰ বা উপন্যাসৰ আধাৰত লৈছে নে আপোনাৰ এইটো মোৰ নিজৰ কাহিনী? এইটো কেনেকৈ আহিলে আপোনাৰ এই হেৰুৱা চন্দ্ৰ যিটো মূল বিষয়টো লৈছে বা কাহিনীটো লৈছে, কিহে আকৰ্ষণ কৰিলে আপোনাক? সেইটো মই এই বিষয়বস্তু হিচাপে লৈছোঁ, প্ৰথম কাহিনী হিচাপে কৰা নাই। এইটো এটা ডাঙৰ সমস্যা, পৰিয়ালবিলাক যেতিয়া ভাগি গৈছে নহয় আৰু কেনেকৈ সমাজখনত ধ্বংস হৈ গৈছে পিছলৈ হ'বগৈ, এইটো মানে এটা খুব দুখৰ বিষয়। আৰু তেতিয়া সেই তাতে মানে মোৰ প্ৰতিক্ৰিয়া হৈছিল আৰু সেই অনুভৱক লৈ ছবিখন মানে কাহিনীটো লিখা হৈছে। যিসকল ছাৰ ইয়াত অভিনয় কৰিছে, নতুন শিল্পী ৰাখিছে নে পুৰণা তেনেকুৱা জনপ্ৰিয় শিল্পী? নতুনে আছে। দুজনমানৰ নাম ক'ব নেকি ছাৰ, যি মূল চৰিত্ৰত অভিনয় কৰা? অমৃতা গগৈ আছে, হয়, আৰু জয় কাশ্যপ, হয়, আৰু অজু আছে। অজু আমাৰ ল'ৰাটো মানে পুত্ৰ। আৰু গীতটো কোনে সুৰ দিছে বা গীত কিমানটা আছে জনপ্ৰিয়? সংগীত হৈছে আজি ঈপ্সনলাল বৰুৱা, গীত দুটা আছে, আৰু এটা গীত সজাইছে নিলোৎপল বৰাৰ। কেইটা গীত আছে? দুটা। এনেই এফাকি আপোনাক ক'ব পাৰিব নেকি? এতিয়া নকওঁ আৰু। আপুনি যিমানখিনি এতিয়ালৈকে কথাছবি নিৰ্মাণ কৰিলে, কোনখন কথাছবিয়ে আপোনাক খুব আজিও খুব মনত পেলাই থাকে যে এইখন কথাছবি আপুনি হৃদয়ৰ পৰা কৰিলে বা তেনেকুৱা ধৰণৰ অনুভৱ আছে? নাই, এইটো প্ৰশ্ন মানে আচলতে মই উত্তৰ দিব নোৱাৰিম, কাৰণ মানে হৈছে কি প্ৰত্যেকখন ছবিয়ে মানে এগৰাকী মাকৰ সন্তান যেনেকুৱা তেনেকুৱা, মাকে ক'ব নোৱাৰেতো কোনটো সন্তান বোলে আটাইতকৈ মৰম লগা বা তেনেকুৱা ধৰণৰ, সকলোৱে ইকুৱেলি মই চাওঁ। আৰু মানে হয় কি যে প্ৰথমখন ছবি বহুত বছৰ আগতে কৰিলোঁ, কিন্তু যদি আজি সেইখন ছবি যদি আজি কৰোঁ নহয় নিশ্চয় সলনি হ'ব। কিন্তু সেইটো কথা নহয়। যেতিয়া মোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মই যেতিয়া ছবি এখন কৰোঁ, মই মোৰ 100% মই লগাই দিওঁ, আৰু সেইটো সময়ত মই যে খুব 100% লগাই দিছিলোঁ, সেইটো ভাবিয়ে ভাল লাগে। আপুনি এখন যিখন ছবি এটা নিৰ্মাণ কৰিছে, সেই ছবিখনৰ লোকেশ্যন অসমৰ বা ভাৰতবৰ্ষৰ বাহিৰতো আছে নেকি? নহয়, অসমৰে। কোনকেইটা লোকেশ্যনত আপুনি? এইটো গুৱাহাটীত কৰিছিলোঁ, আৰু তিতাবৰ আৰু যোৰহাট। কোন শ্ৰেণীৰ দৰ্শকৰ প্ৰতি আপুনি ছবিখন নিৰ্মাণ কৰিছে? এনেই টাৰ্গেট অডিয়েঞ্চ হৈছে মানে প্ৰায় নতুন প্ৰজন্ম বুলি নতুন যিটো সমস্যাক লৈ মই ছবিখন কৰিছোঁ, সেইটো মানে গোটেই জেনেৰেল দৰ্শকৰ কাৰণে
সেইটো প্ৰধানকৈ মানে নতুন প্ৰজন্মৰ কাৰণে। যিহেতু আমি এটা কথা দেখিছোঁ যে আমাৰ 90 দশকৰ বা 80 দশকৰ যিবিলাক কথাছবি সেই কথাছবিবিলাক উপভোগ কৰিবৰ কাৰণে গাঁৱৰ পৰা আমাৰ চিনেমা হললৈ বা কথাছবি গৃহলৈ গাড়ী ভাড়া কৰি লৈ বাছ ভাড়া কৰি লৈ তেনেকৈ আহিছিলে। আজি আমি সেইটো দৃশ্য আমি দেখিবলৈ খুব কম পাওঁ। ইয়াৰ কাৰণটো কি বুলি ভাবে? এতিয়া অলপ সময় বদলি হৈছে, এতিয়া গোটেই পৰিস্থিতি পৰিৱেশ সকলোবিলাক সলনি হৈছে। তাতে আজি ছবি এখন চাবলৈ আগতে যিটো আছিলে পৰিৱেশ আৰু পৰিস্থিতি, আগতে চিনেমা হলবিলাক আছিলে, ছিংগল স্ক্ৰীণ থিয়েটাৰবিলাক আছিলে। আজিকালি সেইটো নাই, আজিকালি মাল্টিপ্লেক্সেছ হৈছে আৰু ছবিঘৰবিলাক বেছি হ'ল, স্ক্ৰীণবিলাক বেছি হ'ল আৰু প্লেটফৰ্মবিলাকো বেছি হ'ল। মানুহে য'তে ত'তে ছবি চাব পাৰে, মোবাইলটো চাব পাৰে। গতিকে এইটো এটা মানে মানুহৰ এটা ইচ্ছা আৰু ক'ত চাব পাৰে। গতিকে ইমান উজুতে যেতিয়া ছবি এখন চাব পাৰে ইমানখিনি কষ্ট নকৰে আৰু। কিন্তু তথাপিতো এতিয়া অসমীয়া ছবিৰ ধাৰাটো অলপমান ভাললৈ আহিছে বুলি ক'ব পাৰি। আপোনাৰ হেৰুৱা চন্দাই কথাছবিখন কেতিয়াকৈ মুক্তি পাব, আমাৰ দৰ্শকে কেতিয়া চাব পাৰিব? জানুৱাৰীত, ডেটটো ফিক্স কৰা নাই। ইয়াৰ পৰৱৰ্তী সময়তো আৰু আপুনি চিন্তা কৰিছে নেকি কথাছবি? মই এখন প্ৰডাকশ্যন কৰি আছোঁ, প্ৰডাকশ্যন UKৰ লগত। এখন ইংৰাজী ছবি, এইটো কাহিনীও মোৰেই, চিত্ৰনাট্যও মোৰেই। ইণ্ডিয়া আৰু UKৰ মাজত প্ৰডাকশ্যন, এইটো সেইখনো খুব সোনকালে মানে তাৰ চিত্ৰকৰণ হ'ব। সেইখন ছবিখনৰ নাম ঠিক কৰিছে নেকি? সেইখন হৈছে হোমিং পিজনছ। ধন্যবাদ।